আমাৰ ভিডিঅ'বোৰ আগলৈ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লাইক কৰক। মাজনী অ মাজনী মাজনী অ মা কি কৰি আছা? এনে আছো মা। কাইলৈ বোলে মোমেৰে এজন ল'ৰা লৈ আহিব। কিন্তু কিহৰ কাৰণে আহিব খুজিছা মা? তোমাৰ বিয়াৰ কাৰণে। মইতো তোমাৰ লগত বিয়া হ'ম বুলি কোৱা নাই। মোমেৰে কৈছে ল'ৰাজন বোলে বৰ ভাল, ভদ্ৰ ঘৰৰ ল'ৰা, মদ ভাং চিগাৰেট একো নাখায়। তুমি না নকৰিবা মাইনা। তুমি এতিয়া ডাঙৰ হ'লা, বিয়াৰ কথা ভাবিব কৰ হ'ল। আমিও সৰু বুলিয়ে ভাবি আছিলোঁ, এতিয়া তুমি ডাঙৰ হ'লা, বিয়াৰ কথা ভাবিব কৰ হ'ল। তুমি না নকৰিবা, আমিও তোমাক বিয়া দিম বুলি ভাবি আছোঁ। তুমি কাৰোবাক কথা দিয়াই আছা নেকি মাইনা? সেইটো বাৰু হয়, কিন্তু মোৰো ইচ্ছা অনিচ্ছা কথা আছে নহয়। চা মাজনী, তুমি কাৰোবাক পচন্দ কৰি থৈছা নেকি? তেনেকুৱা বুলিয়ে ভাবিব পাৰা। কচোন পিছে ল'ৰাজন কোন? ল'ৰাজনৰ নাম মৃন্ময়। তাৰ ঘৰত কোন কোন আছে? দাইদিয়াক, বুঢ়াক, মাক। দাইদিয়াক চাকৰিৰ কাৰণে দূৰত থাকে। মাজনী, মৃন্ময় ঘৰত এই কথাটো গম পায়নে? মা, যেতিয়ালৈ সি নিজৰ লিগাকৈ একো নকৰে তেতিয়ালৈ ঘৰত নজনায়। চা মাজনী, তেওঁলোক হৈছে ধনী মানুহৰ ল'ৰা। গতিকে কেতিয়াবা তোমাক পাহৰি যাব পাৰে। তুমি তেওঁৰ ওপৰত সেইখিনি বিশ্বাস আছেনে? মা। ঠিক আছে, এতিয়া মই ভাত বাঢ়ো, আহা ভাত খাব। মা, তুমি ইমান ডাঙৰ সিদ্ধান্ত এটা অকলে কেনেকৈ ল'ব পাৰিলা? তুমিতো মোক এবাৰ হ'লেও জনাব পাৰিলা হয়। মৃন্ময়, মই জানো তোৰ মা নহয়। তোমাৰ জীৱনৰ সিদ্ধান্ত লোৱাৰ এটা দায়িত্ব মোৰো আছে, সেইবাবে মই ইমান ডাঙৰ সিদ্ধান্তটো লৈছোঁ। মই তোমাক দায়িত্ব নাই বুলি কোৱা নাই, কিন্তু তেওঁ হ'লেওতো মোক এবাৰ জনাব পাৰিলা হয় তুমি। মই সেইবোৰ একো নাজানো। মুঠৰ ওপৰত কনকনাক মই এখন ঘৰত বোৱাৰীয়া কৰিম, আনিম বুলি কৈছোঁ, আনিমে। এই মোৰ শেষ সিদ্ধান্ত। হেল্ল', মৰিবা, কি খবৰ? তই ভালে আছানে? আছো দিয়া। কনকনা জেঠীমা ঘৰত নাই নেকি? মা মানে বৰমাহঁতৰ ঘৰলৈ গৈছে। কি ক'ব লগা আছে মোকে কোৱাচোন। কনকনা, তোৰ কোনোবা বয়ফ্ৰেণ্ড আছে নেকি? তেনেকৈ নাই বাৰু, কিন্তু বাইদেউ কিয় কাৰণে সুধিলানো? আমি মা আৰু মই তোক এইখন ঘৰৰ সৰু বোৱাৰী কৰিব বিচাৰিছোঁ। তোৰতো কোনো আপত্তি নাই? কিন্তু বাইদেউ মৃন্ময় মান্তি হ'বনে বাইদেউ? শুনা, তই চিন্তাই নকৰিবি। মৃন্ময়ক মাকে ক'লে সি নিশ্চয় মান্তি হ'ব। বাইদেউ মৃন্ময় যদি মান্তি হয় তেতিয়া মোৰ কোনো আপত্তি নাই আৰু। কনকনা, এতিয়া ৰাখিছোঁ দিয়া। মই মাৰাৰ লগত পিছত ভালকৈ কথা পাতিম। আপুনি মৃন্ময়ৰ কথাটো ক'লেনে? মই কথাটো কৈছিলোঁ, পিছে সি এতিয়া বোলে বিয়া নহয়। এতিয়া যদি বিয়া নহয় কেতিয়া হ'ব? মনে মনে সি বেলেগ ছোৱালী ভাল পাই যোৱা নাই বা? হ'ব পাৰে বোৱাৰী, নহ'লে সি মোক এনেকুৱা কথা কেতিয়াও নকয়। উৰহী গাছৰ গুৰ ক'ৰবাত মই উলিয়াবই লাগিব। মোৰ নাম ময়ূৰী হয়, ময়ূৰী।